নমস্কাৰ আজি আছো মই তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ চাৰক মিউজিক ষ্টুডিঅ'ত বিশেষকৈ আজি মনত পৰিছে স্বৰ্গীয় গণশিল্পী ৰাজীৱ হদিয়া ককাইদেউলৈ আৰু ৰাজীৱ হদিয়া ককাইদেৱে বিহুবোৰ চাৰক মিউজিক ষ্টুডিঅ'তে বনাইছিল ইয়াৰ পৰাই বাণীবদ্ধ হৈ অসমৰ বিভিন্ন অঞ্চলত ৰাইজে শুনিবলৈ পাইছিল আৰু সেই বিহু গীতসমূহত মই ঢোল বাদ্য সংগত কৰিছিলোঁ আজি ফোন কৰিবলৈ এজন গণশিল্পী আমাৰ মাজত নাই আসলতে ফোন কৰে মোক বিহু এটা বজোৱা মানে বনোৱাৰ আগত মোক ফোন কৰে যে ভাই তই ক'ত আছ তেতিয়া মই কওঁ যে ঘৰত আছো বা ক'ৰবাত ব্যস্ত হৈ থাকোঁ তেতিয়া মোক ফোন কৰে যে বিহু এটা আছে আৰু সেই ভাই বুলি কোৱা শব্দটো আজি হয়তো মই আৰু দুনাই নাপাম কাৰণ ৰাজীৱ হদিয়া ককাইদেউ বিভিন্ন গীতত মই ঢোল বাদ্য সংগত কৰিছোঁ আৰু শেষবাৰৰ কাৰণে এটি গীত মই বজাইছিলোঁ সেই গীতটি হ'ল অসমীয়াৰ বিননি ৰাইজে সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিছোঁ আৰু তাত বাঁহী সংগত কৰিছিলে আমাৰ অসমৰ জনপ্ৰিয় বাঁহীবাদক বিতুপন কোঁৱৰে আৰু মিউজিক কৰিছিল সংগীত কৰিছিল আমাৰ বিক্ৰম ছাৰকক মই দুআষাৰ ক'বলৈ আহ্বান জনাইছোঁ ৰাজীৱ হদিয়া ককাইদেউৰ ভালেকেইটা গীতত মই সংগীত কৰিবলৈ সুবিধা পাইছিলোঁ তাৰ ভিতৰত মই তেখেতৰ শেষৰ প্ৰায় ৩-৪টি গীত সংগীত কৰিবলৈ সুবিধাকণ দিছিল আৰু মই সেই প্ৰায় ৩-৪টি গীত সংগীত প্ৰায় সম্পূৰ্ণ হৈছিল কিন্তু মাঘৰ বিহুৰ পাছত ৰিলিজ দিয়াৰ কথা চিন্তা কৰিছিল সেই গতিকে তেখেতৰ কিছু আশা হয়তো আধৰুৱা হৈ ৰ'ল আমি ইতিমধ্যে অসমীয়াৰ বিননি গীতি ৰাইজৰ মাজলৈ তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনা আমি মুকলি কৰিছিলোঁ আৰু প্ৰায় ২-৩টি গীত বাকী আছে তেখেতৰ সেইকেইটা গীত বিহুৰ আগত দিয়াৰ কথা আছিল কিন্তু দিয়া নহ'ল এতিয়া সময় সাপেক্ষে গীত যি ২-৩টি বাকী আছে সেইকেইটি সিহঁতৰ পৰিয়ালৰ সৈতে আলোচনা কৰি মেলি আমি আপোনালোকৰ মাজলৈ এৰি দিম আৰু তেনেকুৱা বহু কথা ৰাজীৱ দাৰ এই ষ্টুডিঅ'ৰ মাজতে কিছুমান ৰৈ গ'ল আৰু আশা কৰিছোঁ তেখেতৰ সেই সপোনবোৰ আমি বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰায় চেষ্টা কৰি যাম এই ষ্টুডিঅ'ৰ পৰাই বহুখিনি কথা এই ষ্টুডিঅ' চাৰিবেৰৰ মাজতে ৰৈ গ'ল বহু কথা কৈ গ'ল তাৰে সময় সাপেক্ষে আমি কিছুমান কথা ৰাইজৰ মাজলৈ উলিয়াই নিম আপোনালোকে নিশ্চয় কিছুমান কথা জানিবলৈ পাব ভৱিষ্যতে ধন্যবাদ ৰাজীৱ হদিয়া ককাইদেউৰ গীতসমূহৰ লগত জড়িত থকা আন এজন আমাৰ বাঁহীবাদক মণ্টু নিয়োগ তেখেতক মই চিনাকি কৰাই দিছোঁ এয়া মণ্টু নিয়োগে হয় বহুতকেইটা গানৰ লগত জড়িত আছিলোঁ ৰাজীৱ দাৰ সৈতে কেইটাৰ লগত মই জড়িত হৈ আছিলোঁ বহুতখিনি ৰাজীৱ হদিয়া ককাইদেউৰ লগত জড়িত আন এজন আমাৰ কণ্ঠশিল্পী শদিয়াৰে হয় নিপুণ দা আমাৰ জ্যেষ্ঠ বুলিয়ে ক'ব লাগিব ৰাজীৱ দাৰ লগত আমাৰ প্ৰায় লগ হয় আমাৰ বন্ধুৰ ভাইটি বিক্ৰম ছাৰকৰ ষ্টুডিঅ'ত তেখেতৰ লাষ্টৰ গানটোত মই সহযোগী শিল্পী হিচাপে থাকিবলৈ পাই সুখী অনুভৱ কৰিছোঁ আৰু প্ৰথম মই ৰাজীৱ দাৰ থ্ৰুৱেদিয়ে যোৰহাটৰ বুবুলা ষ্টুডিঅ'ত তেখেতৰ বিহু এলবামত মই সহযোগী শিল্পী হিচাপে তেতিয়াও থাকিবলৈ পাইছিলোঁ তাৰ বিষয়ে কৈ আচলতে শেষ নহয় আৰু বহুত স্মৃতি জড়িত হৈ আছে তেখেতৰ সৈতে আজিলৈ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ পৰৱৰ্তী সময়ত ৰাজীৱ দাৰ বিষয়ে আপোনালোকলৈ আগবঢ়াম গতিকে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব নমস্কাৰ